ধুমুহা আৰু বৰষুণ হৈছে চ' আগতে এনেকুৱা কোকৰাঝাৰ ডিষ্ট্ৰিক্টত হোৱা নাই স্পেচিয়েলি কোকৰাঝাৰ টাউন এৰিয়া আৰু দৌতমা চাৰ্কেল এৰিয়াত বহুত বেছি হৈছিলে আৰু কোকৰাঝাৰ চাৰ্কেল এলেকাত অলপ 8টা গাঁও এফেক্ট হ'ল এণ্ড দৌতমা চাৰ্কেলত 30টা গাঁও এণ্ড ৰিমেইনিং চাৰ্কেলছত গোটেইখিনি গোসাইগাঁও আৰু ৰিমেইনিং চাৰ্কেলছ গোটেইখিনি আমাৰ ডিষ্ট্ৰিক্টত অলমষ্ট 40 ভিলেজেছ আমাৰ এফেক্ট হ'ল আৰু যোৱাকালি ৰাতি বহুত পেইড ৰোড ব্লক কৰিছিলে পেইডগিৰি তাৰপিছত আমি ইমিডিয়েটলি SDRF ফায়াৰ এণ্ড এমাৰ্জেঞ্চি ছাৰ্ভিচ আৰু আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা সকলোৱে ইমিডিয়েটলি ৰেছপণ্ড কৰি গোটেইখিনি আমি ৰোড ব্লকেজ য'ত আছিলে সেইটো ক্লিয়াৰ কৰি দিলোঁ কিন্তু বহুত বেছি এফেক্ট হৈছিলে APDCL ইলেক্ট্ৰিক প'লছ বহুত তেনেকুৱা ৱাইজ তুটি গ'ল আৰু প'লছ ভাঙি গ'ল সেইটো কাৰণে মষ্টলি এণ্টায়াৰ স্পেচিয়েলি দৌতমা চাৰ্কেল আৰু ইয়াত কোকৰাঝাৰ এৰিয়াত ইলেক্ট্ৰিচিটি এফেক্ট হ'ল আৰু APDCL লগত আমি কণ্টিনিউৱাছ টাচত আছোঁ মষ্ট অফ দ্য ৱৰ্ক দৌতমা চাৰ্কেলত আজি ইভিনিং ভিতৰত যেনে তেনে আমি পাৱাৰ ৰিষ্ট'ৰ কৰিব পাৰিম আৰু ইভেন কোকৰাঝাৰ চাৰ্কেলৰ কাৰণে মষ্টলি আজি অহাকালি নেক্সট 2 days ভিতৰত আমি চেষ্টা কৰি আছোঁ এটা দুটা পকেট হ'ব পাৰে তাতে 2-3 দিন লাগে বুলি কৈ আছে বাট আমাৰ ফালৰ পৰা যিখিনি আমি সোনকালে কৰিব পাৰিম আমি কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু ৰাতিপুৱাৰ পৰা আমি সকলো পাব্লিক ৰিপ্ৰেজেণ্টেটিভ লগতো টাচত আছোঁ কিবা তেওঁলোকৰ পৰা আৰু মিডিয়া ফালৰ পৰা আপোনালোকে কিবা ইছ্যু আছে কিবা প্ৰব্লেম হৈ আছে আপোনালোকে ইমিডিয়েটলি আমাক জনাব পাৰে এণ্ড আমাৰ ফালৰ পৰা আমি কণ্টিনিউৱাছলি ফিল্ড ভিজিট কৰি য'ত প্ৰব্লেম আছে তাতে মানুহক লগ কৰি প্ৰব্লেম ৰিজল্ভ কৰিবলৈ চেষ্টা কৰি আছোঁ ধন্যবাদ